নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম মহিলা বিশ্ববিদ্যালয়ত নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। আসাম ওমেন ইউনিভাৰ্চিটিয়ে প্ৰফেচৰৰ পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 19/6/2025। ইয়াৰ পদখিনি হৈছে প্ৰফেচৰৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে এজ পাৰ UGC ৰেগুলেশ্যন অন মিনিমাম কোৱালিফিকেশ্যন ফৰ এপইণ্টমেণ্ট অফ টিচাৰ্ছ এণ্ড আদাৰ একাডেমিক ষ্টাফ ইন ইউনিভাৰ্চিটি এণ্ড কলেজ এণ্ড মেজাৰ্ছ ফৰ দ্য মেইনটেনেন্স অফ ষ্টেণ্ডাৰ্ড অফ হায়াৰ এডুকেশ্যন 2018 এণ্ড আপ টু ডেট এমেণ্ডমেণ্ট অফ দ্য ছেইড এক্ট। UGCয়ে যিটো ৰিকমেণ্ড কৰিছে একাডেমিক ষ্টাফ ইন ৰিক্ৰুটমেণ্টৰ, সেইমতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, যেনে PhD ৰিচাৰ্চ স্কলাৰ বা PhD গৱেষক ছাত্ৰ ছাত্ৰী বা নেট কোৱালিফাইড ষ্টুডেণ্ট ইয়াৰ বাবে এলিজিবল হ'ব। ছাবজেক্ট হৈছে আছামিজ, বিজনেছ মেনেজমেণ্ট, ইকনমিক্স, ইংলিছ, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম, পলিটিকেল ছায়েন্স, ছ'চিয়লজি। ইয়াৰ প্লেচ হৈছে পষ্টিং আছাম ওমেন ইউনিভাৰ্চিটি যোৰহাট। ইয়াৰ চেলাৰী হ'ব 1,44,200 মিনিমাম আৰু 2,18,200 মেক্সিমাম। এজ লিমিট UGC নৰ্মছ মতে দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 35। লগতে OBC MOBC বাবে 3 বছৰ, SC ST বাবে 5 বছৰ, PWBD বাবে 10 বছৰ এই চিলেকশ্যন প্ৰদান কৰা হৈছে। ইণ্টাৰভিউ ডেট হৈছে 19/6/2025। এপ্লিকেশ্যন ফিজ হৈছে 2500 টকা। আপোনালোকে এইটো বেংকত চালান কাটিব লাগিব। আপোনালোকে বেংকত এইটো টু দ্য ৰেজিষ্টাৰ আছাম ওমেন ইউনিভাৰ্চিটি যোৰহাট, AC নং A1, IFSC কোড, ষ্টেট বেংক অফ ইণ্ডিয়া, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ব্ৰাঞ্চ, আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব। আপোনালোকে যিসকল ইণ্টাৰেষ্টেড হয় তেখেতলোকে অফিচ অফ দ্য ৰেজিষ্টাৰ আছাম ওমেন্স ইউনিভাৰ্চিটি যোৰহাট, আছাম, PIN 785004 ইয়ালৈ আপোনালোকে ইণ্টাৰভিউৰ বাবে আহিব লাগিব। ইণ্টাৰভিউ আপোনালোকে CV আনিব লাগিব, লগতে duly file in application from the original which is to be downloaded from the university website, NOC for the employer if employed, 1 true copy of birth certificate, 1 true copy of NET GATE and equivalent certificate, 1 true copy of all academic certificate and degree, 1 true copy of all certificate indicating extent and duration of professional experience, 1 true copy of any supporting document, copy of reference of publication as mentioned above। মানে আপোনালোকে সকলো আপোনালোকে ডিগ্ৰী, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, নেট আৰু স্লেটৰ গেটৰ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ, আধাৰ কাৰ্ড, পান কাৰ্ড, PRC সকলোখিনি জেৰক্স কপি লগত লৈ আহিব লাগিব। ইণ্টাৰভিউ দিনাখন আপোনালোকে গোটেইখিনি লগত লৈ আহিব লাগিব। এইখন আছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ইয়াত ক্লিয়াৰলি মেনশ্যন হৈ আছে। যথেষ্ট ভাল পদ হয়। অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এই জবত আপোনালোকে পদ ল'ব পাৰে। ইমানখিনি আছিলে এটা আছাম চমু ভিডিঅ' অসম মহিলা বিশ্ববিদ্যালয় মুকলি হোৱা পদৰ। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।